দুজন মানুহ যেতিয়া দূৰে দূৰে থাকে কোনো ইজনে আনজনৰ প্ৰতি থকা মৰম হেনো কমি যায়। কোনে কয় লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপবোৰ বৰ বেছি দিন নচলে। মই বিশ্বাস নকৰোঁ, কিয়নো মই ভাবোঁ দুজন মানুহ যদি দুইজনৰ প্ৰতি সঁচা ভালপোৱা ৰাখে, দুইজনকে ইজনে আনজনক হেৰুৱাৰ মনত ভয় থাকে বা নিস্বাৰ্থ মৰম আচলতে দুইজনে দুইজনৰ প্ৰতি ৰাখে, তেতিয়াহ'লে হাজাৰ মাইল দূৰত থাকক, ভগৱানৰ বাহিৰে কোনো পৰিস্থিতিয়ে তেওঁলোকক ইমান সহজে দূৰ কৰিব নোৱাৰে। আৰু মই এইটো ভাবোঁ, যদি ইজনে আনজনৰ প্ৰতি সঁচা ভালপোৱাই নাথাকে, ইজনে আনজনক হেৰুৱাৰ ভয় মনত নাথাকেই, তেতিয়াহ'লে এখন ঘৰত এটা ৰুমতে বা একে কাষে কাষে থাকিলেও ইজনে আনজনৰ মূল্য বুজিব নোৱাৰে আৰু সেই সম্পৰ্কটো বৰ বেছি দিন নালাগে শেষ হৈ যাব। আপুনি বাৰু কি কয়? আৰু মই এইটোও কওঁ, লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপৰ নিচিনা ভাল লগা